বেংক একাউণ্ট চিজ কৰিছিলে চাইবাৰ ক্ৰাইমে এখেতৰ বেংক একাউণ্টটো এতিয়া চাইবাৰ ক্ৰাইমৰ ফালৰ পৰা খুলি দিলে। কেনেকৈ খুলিলে সবিশেষ জনাম আৰু বেংক একাউণ্টটো চিজ কিয় হৈছিলে, ফ্ৰিজ কিয় হৈছিলে সেই বিষয়ে আপোনালোকক সবিশেষ কৰিছে। অনলাইন ট্ৰানজেকশ্যন এনেকুৱা QR কোডত দোকানত পইচা লোৱা, চানা অলা, ঘুমটি অলা, পাণ অলা, আপোনাৰ গাড়ী ভাড়াৰ পৰা ধৰি যিকোনো ক্ষেত্ৰত যদি আপোনালোকে অনলাইন ট্ৰানজেকশ্যন কৰে, QR কোডত পে'মেণ্ট কৰে বা এনেকুৱা দোকানৰ শ্বপত যদি আপোনালোকে পে'মেণ্ট লৈছে, আপোনালোকৰ বেংক একাউণ্ট চিজ হোৱাৰ সম্ভাৱনা খুব বেছি থাকে। এওঁৰ ইতিমধ্যে আপোনালোকে ভিডিঅ'টো চাইছিলে, প্ৰায় 30-40 লাখ মানুহে চাইছিলে। এওঁৰ বেংক একাউণ্টটো ফ্ৰিজ হৈছিলে চাইবাৰ ক্ৰাইমৰ ফালৰ পৰা। আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, সকলোৱে ৱালত ৰাখি থওক। এই ভিডিঅ'টো যদি আপোনালোকে শ্বেয়াৰ কৰে, আপোনালোকে এদিন নহয় এদিন উপকৃত হ'বই, সেইটো মই 100% গেৰাণ্টি দিম। শ্বেয়াৰ কৰি ৰাখক। আপোনাৰ বেংক একাউণ্ট ফ্ৰিজ নহ'লেও কেতিয়াবা বেলেগ এটা বেংক একাউণ্ট ফ্ৰিজ হ'ব। আপুনি দুখী নহ'লেও কেতিয়াবা আপোনাৰ তালৈ যদি কিবা কাৰণে গেমিঙৰ পইচা, আপোনাৰ তালৈ কিবা ফ্ৰডবাজি পইচা যদি 5 টকাও গৈছে, তেতিয়াও আপোনাৰ টেনশ্যন হ'ব। আৰু এই ভিডিঅ'টোৱে আপোনালোকক সহায় কৰিব কেনেকৈ বেংক একাউণ্ট ফ্ৰিজ খুলিব পাৰি, কেনেকৈ খুলিলে এওঁৰ পৰা জানিম। মৃগাংক, তোমাৰ বেংক একাউণ্টটো ফ্ৰিজ হৈছিলে, 2টা ভিডিঅ' ইতিমধ্যে দিলোঁ। মই গোটেইখিনি কাম কৰি দিছিলোঁ। তুমি চাইবাৰ ক্ৰাইমৰ ফালৰ পৰা তোমাৰ লগত কেনেকৈ ধৰণে যোগাযোগ কৰিছিলে আৰু প্ৰথমে কি হৈছিলে, এখন প্ৰাইম মিনিষ্টাৰ অফিচলৈ এখন চিঠি লিখিছিলোঁ, চাইবাৰ ক্ৰাইমলৈ এখন মেইল কৰিছিলোঁ, আৰু গোটেই প্ৰচেছটো অকণ যদি কৈ দিয়া ৰাইজে সুবিধা পালে কমপ্লিট। মানে প্ৰচেছটো বাকী কমপ্লিট প্ৰচেছটো আপুনিয়ে কৰিলে, PMত গ্ৰিভিলেঞ্চত। তাৰপিছত মানে কি হ'ল, মোলৈ চাইবাৰ ক্ৰাইমৰ পৰা ফোন আহিলে। চাইবাৰ ক্ৰাইমৰ পৰা ফোন আহিলত চাইবাৰ ক্ৰাইমে কৈছে, মানে সুধিছে আৰু কি হৈছে কি নাই হোৱা আপোনাৰ ডিটেইলছ। তাৰপিছতে ক'লে গুজৰাটৰ মানে এনেকৈ থানা নাম্বাৰ দিলে, সেইবিলাক কৰিলে। তাৰপিছত আকৌ এদিন কনফাৰ্মেশ্যনৰ কাৰণে আকৌ ফোন আহিলে, মোৰ পৰা ডকুমেণ্ট ল'লে। ডকুমেণ্টখিনি লোৱাৰ পিছত মানে হোৱাটছএপত এখন মানে ডকুমেণ্ট পঠালে চাইবাৰ ক্ৰাইমৰ ফালৰ পৰা। সেই ডকুমেণ্টখন আকৌ বেংকত মানে ছাবমিট কৰি দিলোঁ। তাৰপিছত বেংকে খুলি দিলে। তোমাৰ মেইলতো দিছে? মেইলতো দিছে। বেংকে তোমালোকক এই বিষয়টোত বেংকে কি বুলি সহায় জনায়? বেংকে এই বিষয়টোত কোনো ধৰণৰ সহায় জনাব নোৱাৰে। মানে বেংকে ক'লে যে এইটো চাইবাৰ ক্ৰাইমে কৰিছে, গতিকে এইটো চাইবাৰ ক্ৰাইমেহে কৰিব পাৰিব, যি কৰিব। তোমাৰ এতিয়া কমপ্লিট নিট এণ্ড ক্লিন হৈ গ'ল? হৈ গ'ল। 20 টকা লিনটো উঠিলে নাই? লিনটো উঠা নাই, উঠিব বুলি কৈছে খুব সোনকালে। তুমি লৈছিলা কেইটকা পইচা? 20 টকা লৈছিলোঁ। 20 টকা লৈছা, চবেই জানে। আৰু তোমাৰ যিটো চাইবাৰ ক্ৰাইমৰ ফালৰ পৰা তোমাক যেতিয়া যোগাযোগ কৰিছে, তুমি মেইল কৰিছিলা? মেইল কৰিছিলোঁ মই। আৰু তুমি ফোন কৰিবলগীয়া হৈছিলে? মই ফোন কৰিবলগীয়া হোৱা নাই, চাইবাৰ ক্ৰাইমে নিজে ফোন কৰিছে মোলৈ। নিজে ফোন কৰিছে। সবিশেষ গুজৰাই আছোঁ। আমি চব মৃগাংক এইফালে মই বহি লৈছোঁ, আমি বহি ল'ম। আৰু বহক এইফালে চাওক, বিপণীত আছোঁ। প্ৰথম কথা, আপোনালোকৰ ব্লক কেলৈ হৈছে? ব্লক হোৱাৰ প্ৰথম কথা হৈছে QR কোড, অনলাইন ট্ৰানজেকশ্যন। আজিকালি কি হৈছে, বাহিৰৰ ৰাজ্যবিলাকত 2 নম্বৰী পইচা বেছিকৈ আহিছে। তেওঁলোকে কি কৰিছে, বিভিন্ন ধৰণৰ গেম খেলে, কিছুমানে ফ্ৰডবাজি কৰে। ধৰি লওক, আপোনাৰ এটা কথা কৈছোঁ, আপোনাৰ পৰা কোনোবাই টকা 5,000 চুৰ কৰি লৈ গ'ল, OTP বিচাৰি। সেই মানুহজনে কেছ দি দিলে। আপোনাৰ 5,000টো জ্বলে গৈছে, লেয়াৰ বাই লেয়াৰ চব ফচি গৈছে। আৰু বিশেষকৈ কি হৈছে, অসমত বেছিকৈ এই প্ৰব্লেমটো হৈছে। অসমত বেছি হৈছে কেলৈ, অসমৰ মানুহে গমেই নাপায় যে তেওঁলোকৰ বেংক একাউণ্টটো চিজ কৰিছে। কালি এজন ব্যক্তিয়ে ফোন কৰিছে, তেওঁ অভাৰচিজ বেংকৰ একাউণ্টটো চিজ হৈছিলে, 5,000 টকা আছিলে। তেওঁ দেউতাকৰ ক্ৰিটিকেল কণ্ডিশ্যন, পইচা লাগে, LIC এটা ভাঙি পেলাই তেওঁ পইচা উলিয়ালে। পইচাটো গৈ সেই অভাৰচিজ বেংকত সোমালে। এতিয়া ফ্ৰিজ হোৱা একাউণ্টত পইচাটো সোমালে কাৰণে দেউতাকৰ এতিয়া ট্ৰিটমেণ্ট কৰিব পৰা নাই। এনেকুৱা ধৰণৰ তেওঁ ব্যৱস্থা হ'বলগীয়া হৈছে। কি বুলি ভাবে যে এনেকুৱা ধৰণৰ সমস্যাবিলাকত আপোনালোকৰ নিচিনা সৰু দোকানীবিলাকক সমস্যা পেলাব নেকি? হয়, সমস্যাটো হয়, যথেষ্ট সমস্যা হয়। এতিয়া আমিবিলাকে কৰি থাকোঁ ক্ষুদ্ৰ ব্যৱসায়, ক্ষুদ্ৰ ইনকম। কাইলৈ পইচা এটা প্ৰয়োজন হ'লে বুলি ক'লে আপোনাৰ ঘপককৈ আমাৰ বেলেগকৈ জমা নাথাকে যে আমি পইচা এটা ক'ৰ পৰা আনি পেলাই এইটো পইচা ব্লক হ'ল বেলেগৰ পৰা লৈ আহিম। গতিকে এইবিলাক ক্ষেত্ৰত বেংকো অলপ দায়বদ্ধ হ'ব লাগে। সেইটোৱে চাব লাগে, সোনকালে প্ৰচেছবোৰ সোনকালে হ'ব লাগে, যাতে তেখেতে ট্ৰেনজেকশ্যন তেনেকুৱা ক্ষেত্ৰত কৰিছে নেকি বেলেগ। যদি কৰা নাই, অতি সোনকালে তেখেতৰ পইচাটো মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু চৰকাৰেও ভাবোঁ পদক্ষেপ ল'ব লাগে এইবিলাকৰ ক্ষেত্ৰত। আপুনি বেটেৰী ৰিক্সা অকণ উঠি আহক, আপুনি বেটেৰী ৰিক্সা চলাই থাকে। কাইলৈ আপোনাক কোনোবাই ৰেণ্ডম পাৰ্চনে 10 টকা এটা দি দিলে, আপোনাৰ একাউণ্টটো ফ্ৰিজ হৈ গ'ল। তেনেকুৱা আজিকালি ভয় সোমাইছে। আপুনি গম পাইছে কথাটো? অলপ চব গম পাইছোঁ বাৰু কথাটো। এইটো অলপ ভয়, মানে অলপ চিন্তনীয় বিষয় হয় নহয়? হয়। ধৰক অনলাইনত পইচা ল'বলৈ, আপুনি এটা অনলাইনত পইচা লৈছে নাই বা ল'বলৈ ভয় কৰেন নাই? অনলাইনত পইচা ল'বলৈ ভয়ে লগা হ'ল আজিকালি। দিগদাৰ হৈছে। আচলতে এখন দোকান আছে। ছিষ্টেমটো প্ৰথম কথা, আপোনালোকে অনলাইনত একাউণ্টটো খুলিবৰ কাৰণে কি কৰিব লাগিব মই এফালৰ পৰা বুজাই যাম। আপোনালোকৰ স্ক্ৰীনশ্বটো লগাই দিছোঁ। আপোনালোকে প্ৰথমে PMO বুলি লিখি দিব, প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া এনেকৈ ওলাব। আপোনালোকে তাত ক্লিক কৰি দিয়ক, প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ওলাব। খোল খোৱাৰ পিছত আপোনালোকে কেনেকৈ দিব, নতুবা আপোনাৰ ইণ্টাৰেক্ট উইথ PM বুলি আছে, ইয়াত এনেকৈ আপোনাক কম্পিউটাৰত খুলিলে কম্পিউটাৰত ওলাব। তললৈ আনক আৰু এইটো চাওক, ৰাইট টু দ্য প্ৰাইম মিনিষ্টাৰ ক্লিক কৰক। অ'কে মাৰক। ৰাইট টু দ্য প্ৰাইম মিনিষ্টাৰ ক্লিক কৰাৰ পিছত আপোনালোক গোটেই প্ৰচেছটো কৰিছে। ইয়াত এতিয়া আছে, আপোনালোকে লগ ইন কৰিব লাগিব। লগ ইন কৰিবলৈ প্ৰথমতে আপোনালোকে ইয়াত দেখিছে ক্লিক হেয়াৰ টু চাইন আপ মাৰিব। চাইন আপ মৰাৰ পিছত ফুল খাব, ৰেজিষ্টাৰ ফৰ্মখন আহিব। ৰেজিষ্টাৰ ফৰ্মখনত আপোনাৰ নাম,
আপোনাৰ কমপ্লিট ডিটেইলছ পূৰোৱাৰ পিছত আপোনাৰ কি হ'ব তাতে আপুনি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পাই যাব ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পোৱাৰ পিছত আপোনালোকে ইয়াত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ মাৰিব ইমেইল আইডি মাৰিব ধৰক মই মোৰ ইমেইল আইডি মাৰি দিছোঁ টিপি পোৱাৰ পিছত লগ ইন মাৰিব লগ ইন মৰাৰ পিছত কেনেকৈ আপোনালোকে এপ্লাই কৰিব গোটেই প্ৰচেছটো আপোনালোকক বুজাই আছোঁ আপোনালোকে মই প্ৰচেছটো কেনেকৈ কৰিব আপোনালোকে বুজাই আছোঁ এই ডেস্কটো খোল খাই যোৱাৰ পিছত ইয়াত আছে নিচিনা লজেছ পাব্লিক গ্ৰিভেঞ্চ আছে পাব্লিক গ্ৰিভেঞ্চত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত লিখা আছে যে RTI মেটাৰ কোৰ্ট ৰিলেটেড এইবিলাক বিষয়ত আপুনি দিব নোৱাৰিব সেইকাৰণে যদি আপোনালোকে এইটো ক্লিক কৰি ছাবমিট দবাব ছাবমিট দবোৱাৰ পিছত ইয়াত লিখা আছে ফাইনেন্সিয়েল ছাৰ্ভিচ বেংকিং ছাৰ্ভিচ এইবোৰ সব ডিপাৰ্টমেণ্ট লিখা আছে আপোনালোকে কি কৰিব ইয়াত লিখা আছে মূৰত গৈ পেলাই আপোনালোকে আধাৰত মাৰিব আধাৰত মৰাৰ পিছত আপোনালোকে ধৈৰ্য দিব তাৰপৰা আপোনালোকে চাওক মোৰ নাম আহি গ'ল মোৰ এইবিলাক আহি গ'ল এই যিখন এপ্লিকেশ্যন দিম এপ্লিকেশ্যনখন আপোনালোকে ইয়াত টাইপ কৰিব আপোনালোকৰ যিখিনি ডকুমেণ্ট আছে PDF বনাই পেলাই ডকুমেণ্টখিনি চ'ৰ্চ ফাইলত গৈ পেলাই আপোনালোকে এটেচ কৰিব চ'ৰ্চ ফাইলত গৈ এটেচ কৰি আপোনালোকে এইখন ছাবমিট মাৰিব ছাবমিট মৰাৰ পিছত আপোনালোকৰ গোটেই কামখিনি হৈ যাব দেখিলে তেনেধৰণে আপোনালোকে কম্পিউটাৰত কৰিলে কম্পিউটাৰত গৈ এপ্লিকেশ্যনখন মই লিখি দিম এপ্লিকেশ্যনখনত আপোনালোকে নিজৰ বেংক নেম আপোনালোকৰ ব্ৰাঞ্চ নেম আপোনালোকৰ যিখন কেছ নাম্বাৰ এইখিনি আপোনালোকে সবিশেষ দিবলৈ নাপাৰিব আৰু এটা কথা আপোনালোকে মন কৰিব যে বেংকৰ যদি মেনেজাৰজনে আপোনালোকক কোনটো চাইবাৰ সেলৰ পৰা যদি আপোনালোকক কেছ দিছে সেই বিষয়টো যদি বেংকৰ মেনেজাৰজনে নকয় বেংকৰ মেনেজাৰজনক আপোনালোকে বলবস্তি কৰিব জোৰ কৰিব যে তেওঁলোকে দিবলৈ বাধ্য হ'ব লাগিব যে আপোনাৰ একাউণ্টটো কোনটো চাইবাৰ সেলে বন্ধ কৰিছে আপোনালোকৰ একাউণ্টটো এইটো চাইবাৰ সেলে বন্ধ কৰিছে এইজন পুলিচৰ নাম্বাৰ এইজন পুলিচৰ একাউণ্ট নাম্বাৰ সবিশেষ দিব লাগিব মৃগাংক তোমাকতো সেই ডকুমেণ্টখিনি দি দিছিলে দি দিছিলে যদি নিদিয়ে তেতিয়া আপোনালোকে মই কোৱাৰ প্ৰচেছত আপোনালোকে কৰিব লাগিব আৰু আপোনালোকে পাৰিলে যদি বেংকে যদি আপোনালোকক প্ৰভাইড নকৰে আপোনালোকে 1930 আপোনালোকে কল কৰিব আৰু আপোনালোকৰ গোটেই বিষয়খিনি তেওঁলোকক ক'ব তেওঁলোকে আপোনালোকৰ একনলেজমেণ্ট নাম্বাৰ দিব আৰু একনলেজমেণ্ট নাম্বাৰ দিয়াৰ পিছত আপোনালোকে এপ্লিকেশ্যন কৰিব আৰু চাইবাৰ ক্ৰাইমতো এটা এপ্লিকেশ্যন প্ৰাইম মিনিষ্টাৰলৈ এখন এপ্লিকেশ্যন আৰু এপ্লিকেশ্যনখন লিখিবলৈ আপোনালোকে এনেকৈ ধৰণে লিখিব ধৰক যে মোৰ এখন মই অসমীয়াত কৈছোঁ আপোনালোকে ইংলিছত বনাই ল'ব বা অসমীয়াটো দিব পাৰে যে নমস্কাৰ বা প্ৰতি আপোনালোকৰ ওপৰত লিখিব বিষয়টো লিখিব যে বেংক একাউণ্ট ফ্ৰিজ কৰাৰ কাৰণে আনফ্ৰিজিং কৰিবৰ কাৰণে এইটো দিয়ক বুলি লিখিব আৰু আপোনালোকে লিখিব যে মোৰ এখন দোকান আছিলে মই ব্যৱসায় কৰোঁ মোৰ দোকানত কোনোবাই 100 টকা বা 20 টকা বা 30 টকা কোনোবাই ৰেণ্ডম পাৰ্চনে দিলে সেইকাৰণে মোৰ একাউণ্টটো ব্লক হ'ল মোৰ বেংকৰ একাউণ্টটো অতি সোনকালে খুলি দিবলৈ অনুৰোধ জনাইছোঁ বেংকলৈ গৈছোঁ বেংকে খুলি নিদিয়ে বেংকে চাইবাৰ ক্ৰাইমে বন্ধ কৰিলে বুলি কৈছে সেইকাৰণে চাইবাৰ সেল ডিপাৰ্টমেণ্টলৈ অনুৰোধ জনাইছোঁ আৰু সেই যিটো পাৰ্টিকুলাৰ ডিপাৰ্টমেণ্টলৈ অনুৰোধ জনাইছোঁ যে আপোনালোকে তদন্ত কৰি মোৰ একাউণ্টটো খুলি দিয়ক আৰু যিটো পইচা আপোনালোকে খেলি মেলি পাইছে সেই পইচাটো লিন বা হোল্ড কৰি ৰাখক বাকী পইচাখিনি খুলি দিয়ক বুলি এখন ধুনীয়াকৈ এপ্লিকেশ্যন লিখি আপোনালোকৰ আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড এভৰিথিং ডকুমেণ্ট দি পেলাই দোকানৰ ফটো চটো দি পেলাই PDF বনাই আপোনালোকে তাত এটেচ কৰক আপোনালোকৰ একাউণ্টটো নিশ্চয় খোল খাব যদি আপোনালোকৰ খোল নাখায় ইয়াৰ 2 নম্বৰটো ৰিজনে হৈছে আপোনালোকৰ যদি গুজৰাটত ব্লক হৈছে যদি আপোনালোকৰ 20 লাখ টকা ব্লক হৈছে যদি আপোনালোকৰ 10 লাখ টকা ফ্ৰিজ হৈ আছে আপোনালোকে এই সব কৰিবলৈ দৰকাৰ নাই আপোনালোকে সেই পাৰ্টিকুলাৰ থানাখনলৈ গুচি যাওক ট্ৰেইনত যাওক প্লেনত যাওক কিহত যাওক আপোনালোকে গৈ পেলাই সেই থানাখনত গৈ পেলাই কোৰ্টৰ উকিল চুকিল লৈ পেলাই আপোনালোকে গোটেই বস্তুটো চাটাই কৰি ক্লিয়াৰ কৰি পেলাওক সেইকাৰণে সকলোকে কৈছোঁ যিমান পাৰে অনলাইন লেনদেন কৰোঁতে ভালকৈ চাই ল'ব অনলাইন লেনদেন কৰোঁতে অচিনাকি ব্যক্তিৰ পৰা নল'ব অনলাইন লেনদেন নহয় NEFT হওক অনলাইন ট্ৰেঞ্জেকশ্যন হওক বেংক ট্ৰেন্সফাৰ হওক অচিনাকি ব্যক্তিৰ পৰা আপোনালোকে পইচা লওঁতে আপোনালোকে 10 বাৰ চিন্তা কৰক কিয়নো আজিকালি সকলোৱে গেম খেলে সকলোৱে ট্ৰেডিং কৰে সকলোৱে বিভিন্ন ধৰণৰ কেলেংকাৰীত পৰে সকলোৱে ফ্ৰডবাজি কৰে অনলাইনত পইচা লওঁতে QR কোডত পইচা লওঁতে QR কোডত যেতিয়া পইচা ল'ব বিশ্বাসী ব্যক্তিৰ পৰাই পইচা ল'ব অচিনাকি ব্যক্তিৰ পৰা যদি QR কোডত পইচা লৈছে আপোনালোক ডুবিছে আপোনালোকক মৰিছে আপোনালোকক কোনো চাওঁতা নাই আৰু আপোনালোকৰ একাউণ্টৰ পইচাকেইটা গুচি গৈছে কিয়নো আপোনালোকে টকা 10,000 ফচিলে আপোনালোক গুজৰাট নাযায় আপোনালোক হাৰিয়ানা নাযায় যেতিয়া একাউণ্টত 20-30 লাখ টকা থাকিব তেতিয়া তেওঁলোকৰ চিন্তা হয় সেইকাৰণে সকলোৱে অনুৰোধ থাকিলে ভিডিঅ'টো এখন শ্বেয়াৰ কৰিব যদি ইনফৰমেশ্যনটো ভাল লাগিছে লাইক শ্বেয়াৰ ফ'ল' কি কৰে কৰিব সকলোকে ধন্যবাদ জনাইছোঁ কেতিয়াবা জ্ঞাপন কৰিছোঁ টাটা বাই বাই জয় অসম